জহন্যাটো কালি অবাক কৈ আছো হেৰ হিমা বোলো লিলি ঘৰ হিমা জেৱা বোলো লিলিয়ে আমাৰ হিমা জেৱা বোলো গোটেই ভাগি হে নাই জহন্যাটোৰ কথা ক'লে নুশুনে জহন্যাটোৰ কথা ক'লে নুশুনে হিমা গোটেই গৰুৱে সোমাই গোটেই বাৰী কলগছ চলগছ খাই শেষ কৰিছে তাৰ সেই চুলাই খাবলৈকে তাৰ নোজোহে হেৰৌতা ই খাই দিছে মোক আৰু খাই দিছে এতিয়া সেই মতা মানুহটো থাকোঁতে মই সেই জেৱাক হেৰি কৰিবলগীয়া হৈছে জেৱা মই বনাবলগীয়া হৈছে এইটো এতিয়া খাই দিছে মোক এইটোৱে এতিয়া খাই দিছে তেজা দেই উপায় নাই মানে এইবোৰৰ পৰা জহনীবোৰৰ পৰা হেৰৌ জহনীয়া মতা ইয়াৰ নিচিনা মতা থকাতকৈ নথকাই ভাল নথকাই ভাল ইয়াৰ নিচিনা ইয়া মানে মোৰ এইটো আমনি লাগিছে ইয়াক মই সেই কোনোবাই নিয়ে যদি ক'ৰবাত কাম চাম কৰিবলৈ ইয়াক মই পঠিয়াইহে দিম ক'ত ই কাম কৰিব তাৰ চেহেৰা যিটোহে কাম কৰা চেহেৰা নাই তাৰ অকল সেই চুলাই খোৱা চেহেৰাহে আছে এইবোৰ মানে খাই দিছে আৰু কৰিবিনে হয় শুওঁতে বহুতে খাওঁতে একদম মানে শান্তি নাই কি কৈছোঁ আৰু সেই ভাতকেইটা খাবলৈ ল'লোঁ গোটেই মাখি একেবাৰে মৌ পৰা দি পৰিছেহি আৰু দেই নোৱাৰিলোঁ খাব ভাত সেইবোৰ হেৰি দলিয়াই পেলাই থৈ দিলোঁ এইটো কি বুলি কয় এই লিলিয়ে ব্ৰইলাৰ হাঁহ পুহিছে বোলে হেনো কোৱা শুনিছোঁ চফা কৰে নে নকৰে নে পুহিছে যেনেকৈ চফা কৰিব লাগে আকৌ গোটেইখন মাখি একেবাৰে মাখি মালিক তায়ে মাখি মালিক যাব লাগিব আজি কথাটো ভালকৈ বুজাই থৈ আহিবগৈ লাগিব দেই জেৱাখন দি লওঁগৈ অকণমান আছে আই ঐ ৰমিলাচোন গোটেই জেৱা দিলে একেবাৰে সীমাটো গম পোৱা মতা চাৰিদে এজনী মতা মানুহৰ দৰকাৰ নাই নিজে আকৌ জেৱা দিছে গদগদীয়া কৰি দিছে একো সোমাবই নোৱাৰে একেবাৰে মই বোলো গৰুকেইটা চোৱাবলৈ আনিম বুলি ভাবিছিলোঁ সেইফালে ই নহ'বই আৰু এতিয়া গোটেই নিজে মতা চাৰি গদগদীয়াকৈ জেৱা দিলে আছে একেবাৰে মাছ পাওঁৱে নে নেপাওঁৱে জানো লিলি দেখোন লিলি কি কৈছা ইয়াত অকলে অকলে এই ৰমিলা দিছে কেনেকুৱা মতা চাৰি একদম নিজে জেৱা একদম দি একেবাৰে ভাঙিবলৈ নাই অহা চাই আছোহি মই বুলি জেৱাখন কেঁচা জেৱাখন আনি মই কি কৰিমগে নহয় হিমাতে দিলে বোলো লৈ যোৱা আকৌ এৱাই কেঁচা খোৱানে বাৰু খৰি কৰিবলৈ তুমি ক'ৰ পৰা যোৱা দেখিছা নাই বৰশীটো লৈছো বোলো মাছ চাছ পাওঁ নি বাওঁগে বোলো এতিয়া বৰশী পাই নে কিবা ভাত খাবলৈ একো নাই লোকে বাৰিষাতে বৰশী পাই কিবা হ'লেও দে মোৰ মাছজনী খাওঁ লাগিছে হেৰি কৰা ৰমিলা পুখুৰীলৈ যাওঁ বোলা দেখিলে আকৌ দিব নহয় দেখিবলৈ কি আছে সেই সোণাৰুজোপা তোমাক মনে মনে পাম আকৌ হা ব'লা তুমি ভালেই হ'ল দে কৈ দিলা ব'লাচোন ময়ো যাওঁ এতিয়া জিকি থাকোঁগৈ আমাৰ এইটো কথা কোৱা নাই পালোহি আৰু পাম নাই বাৰু পাব লাগে পাম পানী আছে বাৰু দেই তুমি হেৰি এতিয়া তোৰ কি আনিছা তোৰ হেৰি আটা আনিছো আটা পেকেটটোৰ পৰা অকণমান খচি কৰি লৈ আনিছো কেঁচু হোৱানে বেছি ভাল আছিলে কেঁচু পটককৈ আহে কেঁচু আকৌ কোৰ মাৰিবলৈ আকৌ থাকি গ'ল নহয় মই বোলো আটা খচিছিলোঁ ৰাতিপুৱা সেই টিফিনটো বান্ধি দিবলৈ মানুহজনক সেইটো পৰাই লৈ আহিছোঁ অকণমান বুজিছা ভাত খাবলৈ একো নাই বুবনি কৰিছে ফুটিলে নি বাৰু ৰবাচোন টানিব নহয় গণ পাম নহয় বুজিছা খুৱাবলৈ নোখোৱাই মাছ হয় জানো কি হয় দিয়া নিছিলে আকৌ দিচাচোন নিয়ে নি মইহে মাৰি থাওঁ দিয়া লোৱা তুমি কোৱা মেঘ কৰিলে দেখোন এখন কি জেৱা মেঘ কৰিলে বুজিছা তুমি হেৰি কৰি আছে মই এইটো বৰশীটো ধৰি দিওঁ এখন নহয় বা হাঁলি গ'ল নহয় এতিয়া গালি কৰিবা ফুলেচি বুজিছা নে খুদমান লৈহে যাওঁ বুজিছা নে এৱাব পাৰিবাচোন জেনেট নহ'লেও হ'ব লোৱা তেতিয়াহ'লে এইখিনিতে আছিলে এইফালে ভাল হ'ব লৈ লোৱা হ'ব জুই লগা হ'ব গম পোৱা নাই ঠাণ্ডাহে যেনেকুৱা পৰিছে হয় হ'ব এনেকে মই দুডালমান ৰাতিপুৱা যোগাৰ কৰোঁৱে সোনকালে উঠো নহয় ৰ'বা একদম থৈ লওঁ সদায় ভাবো হিমা জেৱাই যদি কাৰ পুখুৰীত সেই বৰশী বাবলৈ আহিছে কোন বুলি ভাবিছিলি তাই মোৰ পুখুৰীত সেই বৰশী বাবলৈ আহিছে আৰু হিমা জেৱা সদায় ভাবো মই জেৱা কি হয় এহেঁতি জেৱা খুটি ভাঙি নি ঘৰলে হেৰি কয় তহঁতি আজি ক'ত আহিবি হাতত দৰি চপা মাৰি ডালে মৰতিহঁত সেই মাছ যাবলৈ পুখুৰী নাপালি আৰু তহঁতি মোৰ পুখুৰী ধুৱাই পালি
ঘৰলৈ গ'লো বহুত দিন নাই ধৰা দেই আজি দেখিব লাগে নে বাৰু এই তোমাৰ বখি লোৱা তুমিও ভাল বুদ্ধি দিছিলা দেই মোক সেই বুলি তাই পুখুৰীত বাওঁগে তাই পুখুৰীত এই বাবা নাযাওঁ দেই লাজো পোৱালা আৰু মানুহৰ আগত এখন আৰু তুমি যোৱাগে দে মই যাওঁগে তুমি কি কৰা মই কচুকে বুটলো আৰু মোক ভাত খাবলৈ একো নাই শাকে কচুকে বুটলো আৰু তুমি যোৱাগে দে মই একদম লাগনি হৈ হ'ব বগা কচুকে লৈ লৈছো আৰু দে খজোৱা লৈ খজুৱাব আৰু দে